পৰি অ পৰি 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 হা কি হৈছে তোৰ কান্দিছ কিয় নাই অলপ আগতে চকুত কিবা এটা সোমাইছিল এইবাবে চকুৰ পানী ওলাইছে নহয় তই নিশ্চয় কিবা এটা লুকাইছ নাই এইজনী পৰি মই তোৰ বায়েৰে হওঁ চকুৱে কেতিয়াও মিছা কথা নকয় তোৰ নিশ্চয় কিবা এটা হৈছে তই কচোন মোক নিজৰ বা বুলি ভাবি শুন তেতিয়াহ'লে পৰীৰ দুখৰ কাহিনীটো জানিব বিচাৰিছে নেকি তাৰ কাৰণে আমি 6 মাহ পিছুৱাই যাব লাগিব ৰ'ব চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৱে শ্বেয়াৰ কৰিব নাপাহৰিব দেই কেনেকুৱা পাই জনাব ঐ গ্ৰীষ্ম বন্ধ দিবও 4 দিন হ'ল অসীম ছাৰে কৈছে এই 2 দিনতে হেনো কোচিং ক্লাছো ষ্টাৰ্ট হ'ব তই আমাক কিয় কোৱা নাছিলি অসীম ছাৰে যোৱাকালিহে মোক বাটত লগ পাই কৈছে তহঁতকচোন আজি ক'লোৱে যোৱাকালি গধূলিৰ পৰাচোন তহঁতক লগে পোৱা নাই হ'ব আৰু পিছে কি ছাবজেক্টৰ ক্লাছ হ'ব বুলি কৈছে ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ হ'ব বুলি কৈছে হ'ব বল এতিয়া ইয়াত আহিব বহুত পলম হ'ল ব'ল ঐ সেইখিনিত ৰখো ব'ল ব'ল ঐ শুনচোন এটা গুড নিউজ আছে অহাকালি আমাৰ ঘৰত পেহীহঁতৰ আকাশদা আহিব হয় নেকি সি বোলে আমাৰ লগত কোচিং ক্লাছো কৰিব ভালে লাগিবচোন সি পঢ়াত বৰ চোকা ন হয় বে সি আমাতকৈ বহুত চোকা পিছে সি অকলে আহিবনে অকলে আহিব ঐ তোক এটা কথা ক'ব পাহৰিছিলোৱে কি কচোন কাইলৈ 3 বজাত সি আহি পাব আমিতো অলপ আগবাঢ়ি যাম দেই ঠিক আছে তহঁতে বহুত সময় ৰখিলি নেকি চৰি হা একদম বেয়া নাপাবি তই কৈছিলি দেখোন 3টা বজাত আহি পাম বুলি আমিতো 2:40ৰ পৰা ইয়াত ৰৈ আছোঁ তই অহা বাট চাই আৰু তই 4টা বজাই দিলি চৰি ৰে একদম বেয়া নাপাবি সময়মতে বাছখন নাপালোঁ চ' দেৰি হৈ গ'ল বেয়া নাপাবি না হ'ব দে আকাশদা তহঁতো অলপ ৰহ মই চাইকেলখন ভাল কৰিব দিছিলোঁ লৈ আহোঁ ঐ সোনকাল আহিবি দেই হ'ব দে এৰি দে মানুহে চাই আছে পৰি পলম হৈছে মামী মই আহিলো ভালকৈ যাবি হ'ব দিয়া ঐ বল গুড মৰ্ণিং ছাৰ প্লিজ চিট ডাউন আচ্ছা তুমি নতুনকৈ আহিছা নেকি হয় ছাৰ মই নতুনকৈ আহিছোঁ ঠিক আছে মে কামিন ছাৰ কামিন তোমাৰ পলম হ'ল যে চাইকেলখন অলপ প্ৰব্লেম দি আছিল চ' দেৰি হ'ল ছাৰ ইটছ অ'কে ঠিক আছে বহা বাই দ্য ৱে তোমালোকে হোমৱৰ্কখিনি কৰিছিলানে কৰিছোঁ ছাৰ ঠিক আছে বল যাও
অনিমেষ তুমি দেখোন আমাৰ লগতে যাব পাৰিবা তোমাৰো সেইপিনে ঘৰ পাৰিম বোলা ব'লা আকাশচোন আজি অকলে আহিছে তাতে মোৰ চাইকেলখনো নাই আনফালে স্নেহাও আজি নাযায় পৰি তুমি ৰেডি হৈ আছ মই আকৌ ভাবিছিলোঁ তোমাক আজিও ৰখিব লাগিব ৰেডি ৰ'বা কিন্তু তুমি আজি অকলে যে হিয়া অহা নাই নেকি তাইৰ জ্বৰ উঠিছে ৰ'বা সেইবাবে অহা নাই মানে মোৰ আজি চাইকেলখন নাই ৰ'বা মামাই ক'ৰবাত লৈ গৈছে আচ্ছা তোমাৰ যদি একো প্ৰব্লেম নহয় মোৰ লগতে যাব পাৰিবা ব'লা আজি তোমালোকৰ ক্লাছ নহ'ব হা মোৰ আৰ্জেণ্ট এঠাইত যাব লগা হ'ল 9 বাজিলে 10 বজাত গৈ পাব লাগিব বাকীবোৰক মই ঘূৰাই পঠালোঁ তোমালোকে লাষ্ট আছিলা ঠিক আছে যোৱা ঠিক আছে তেতিয়াহ'লে ছাৰ আপুনিও যাওক আমিও যাওঁ ঠিক আছে যোৱাতে ন বাহা পিছে পৰি তোমাৰ খবৰ কেনেকুৱা ভালে তোমাৰ ভাল ভাল পিছে তোমাৰ ঘৰ ক'ত বুলি কৈছিলা তেজপুৰত আচ্ছা তোমাৰতো ঘৰত বিশেষ একো কাম নাই নাই কিয় মানে সেইটো চাইডে এটা ভাল লোকেশ্যন থকা বুলি শুনিছিলোঁ অলপ ফুৰিব যাব পাৰিলোঁ হয় যাম মোৰ কিন্তু এটা চৰ্ত আছে কি চৰ্ত মোক কিন্তু কেইখন ফটো উঠাই দিব লাগিব আৰে কিয় নিদিম মই ফটো উঠাই ভালে পাওঁ ব'লা ব'লা মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে দেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে ঐ শুনাচোন ফটো এখন মোক দিবা দেই ফটো কিহত দিম দিবলৈতো হোৱাটছআপ নাম্বাৰটো দিয়া লোৱা তেতিয়াহ'লে ডাবলটো ছেভ কৰি লোৱা আমি গৈ থাকোঁ ব'লা ব'লা ঐ শুনাচোন মিছ কল এটা দি দিবা অ'কে আকাশে অনিমেষক সকলো কথা বেষ্ট ফ্ৰেণ্ড হিচাপে ক'লে অনিমেষেও সকলো কথা শুনিলে আকাশে বাৰু গোপন কথাবিলাক কৈ অনিমেষক ভুল কৰিলে নেকি আহকচোন চাওঁ অনিমেষ আৰু আকাশৰ বন্ধুত্বৰ এনাজৰীডাল থাকে নে নাথাকে বলক আমি সকলোৱে আগুৱাই যাওঁ আকাশ আৰু অনিমেষৰ বন্ধুত্বৰ এনাজৰীডাল কেনেকৈ থাকে আমি চাওঁ চাবা তাইক মই অতদিনে মাথা মাৰি ভাল ল'ব নোৱাৰিলোঁ চাবা এই কুকুৰ পুতেকে দুদিনতে তাইক ভাল পাই পেলালে মই তাইক প্ৰপ'জ কৰাৰ আগতে মই গম পাইছিলোঁ তাই মোক কৈছিল অনিমেষ তুমি ইয়াত যে কি কৰি আছা নাই এনেই আছোঁ তোমালোকৰ পৰা আহিলা এনে আমি অলপ ফুৰিব আহিছিলোঁ আচ্ছা দিয়া তেতিয়াহ'লে আমি গৈ থাকোঁ পৰি হা ঐ এইপিনে আহাচোন ঐ তই অলপ ইয়াত ৰচোন তোমাৰ লগত মোৰ এটা কথা আছিল কি কথা কোৱাচোন শুনা মই চিনেমাৰ দৰে ডাইলগ দি ক'ব নাজানো চিধাকৈ ক'ম চিধাকৈ উত্তৰ দিবা কি ক'ব বিচাৰিছা ভালকৈ কোৱাচোন মই ঠিক বুজিব পৰা নাই শুনা মই তোমাক ভাল পাওঁ অনিমেষ
মোৰ ভালপোৱাৰ প্ৰতি ইমান এটা ইণ্টাৰেষ্ট নাই। মিছাতে এইবোৰ ভাবি আমাৰ বন্ধুত্বৰ সম্পৰ্কটো বেয়া নকৰিবা। বন্ধুত্বটো সদায় বন্ধুত্ব হিচাপে থাকিব দিয়া। কিন্তু প্লিজ। বাচ্চাল্লা বল বাইকত উঠ। তাই হেনো ভাল পোৱা ইণ্টাৰেষ্ট নাই। তাই হেনো বন্ধুত্বটো বেয়া নকৰে। আৰু আজি আকাশে মোক আগতে কৈছে পৰি আৰু আকাশৰ মাজত কিবা যে চলি আছে। আৰু সি নিজে আহি মোৰ আগত কয় কেলা তাক মই খতম কৰি দিম। সি মোক চিনি পোৱা নাই, খতম কৰি দিম, খতম। তাক লৈ গ'ল বে, মই কি কৰোঁ এতিয়া? সময় এতিয়া 4টা বাজি, কিন্তু সি এতিয়ালৈকে ফটো এইখন দিয়াই নাইচোন। মই নিজে তাক কল কৰোঁ নেকি? নাই, নকৰোঁ। কিয় কৰিম? সি নিজে দিয়ে না নিদিয়ে চাওঁ। ঐ পৰিচোন, ক'ত লগ পালে তাই? ঐ পৰিচোন, ক'ত লগ পালি? নাই পোৱা নাই। ক'ত লগ পালি? কচোন নাই পোৱা নাই। কচোন নাই ক'ত লগ পোৱা পালি? নাই। চাওঁ দেচোন, দে। ঐ তই পৰি ভাল পাওঁ ন? নাই নাপাওঁ। কচোন নাপাওঁ। ফটোবোৰ চাই কিন্তু তেনেকুৱা লাগিছে তই সঁচাকে ভাল পাওঁ ন? কচোন। তাই কিন্তু বহুত ভাল ছোৱালী দেই। কোন তেতিয়াহ'লে? কচোন তেতিয়াহ'লে। তাইক মোৰ বহুত ভাল লাগে। আকাশে সঁচাকৈ পাহৰিলি কিবা কৰি আছে সি? কল এটাকে কৰোঁ। নাই, কল নকৰোঁ। SMS-কে দিওঁ।
চাহ ল অহ দে ঐ শুনচোন কি পৰীক এবাৰ লগ কৰাই দিব পাৰিবি নেকি পাৰিম তোৰ ফোনটোৱেদি তাইক ফোনটো লগাই দেচোন মই কথা পাতিম তই তাইক বহুত ভাল পাওঁ ন দুয়োকো একেলগ কৰাৰ দায়িত্ব মোৰ ল আকাশচোন হেল্ল' পৰি অঁ হিয়া নেকি অঁ হিয়া ক চাৰিটা বজাত যাম দে এতিয়া ৰাখোঁ দে হিয়া দে বাই ঐ তহঁতো ৰ মই সেই দোকানখনৰ পৰা আহোঁ পইচা ল কিবা লৈ হ'ব আহিবি নালাগে মোৰ তাত আছে ইয়াতে বহু আহা পৰি হা কিবা দেখোন ডাৱৰীয়া বতৰৰ নিচিনা কৰিলা নাই অ' মনটো কিবা এটা ভাল লাগি থকা নাই হ'ব মই বুজিছোঁ তুমি মন বেয়া নকৰিবা ঐ মোলৈ চোৱা মই আহিম তই আকৌ হ'বনে হ'ব কিন্তু কিন্তু কি একো নাই দিয়া মোৰ প্লেন মতেই কাম হৈছে আকাশ আজি অকলে আহিছে আকাশ তোৰ আজি শেষৰটো দিন বেচেৰা আকাশ দোষ আকাশক মেণ্টেলত যাব দিছনে দিছোঁ বে আৰে মজা দোষ আজি আমাৰ কামটো পিছপিনৰ পৰা হৈ যাব দে এটা জ্বলাও আৰে দোষ এটা কাম কৰিব লাগিব কি কাম বে আমাৰ গাড়ীৰ নাম্বাৰ প্লেটত হোৱাইট পেপাৰ মাৰিব লাগিব যাতে কোনেও ধৰিব নোৱাৰে গুড আইডিয়া আৰে ভাই তোৰ নিচিনা লগ পালে মোক আৰু কি লাগে আমি কামটো কৰিম খুব সাৱধানে কৰিম যাতে কোনেও গম নাপায় য়েছ আৰে দোষ লাগিলে আমি এটা হস্পিটেলত নিয়াৰ ব্যৱস্থাটো কৰিম আৰু ইহঁতকো খবৰটো আমিয়ে জনাই দিম ৱাও ভেৰি নাইচ আইডিয়া বল আমাৰ কামটো ষ্টাৰ্ট কৰোঁ তাক আজি ভাল টাইমত পাইছোঁ বে আরে দোস্ত এক সেটআপ করে দিও নাকি আজি উঠাই দে আর কি চাই আছ বল বল না বে তাক উঠাই দে বল উঠাই দে বল ইয়া তুমি জলদি আহাচোন তাৰ অৱস্থা ইমান এটা ভাল নহয় তুমি যিমান পাৰা জলদি আহা আহা জলদি আহা আকাশৰ গাৰ্জেন কোন হয় ছাৰ আমি গাৰ্জেন আকাশৰ মই কেইটামান ইয়াত মেডিচিন লিখি দিছোঁ তুমি সোনকালে লৈ আহা অ'কে ছাৰ ইমাৰ্জেঞ্চি কুইক কি হ'ল দোষ মেডিচিন আনিব দিছে দে মোক দে তই থাকিবি মই লৈ আহিম দে জলদি লৈ আহ ধেৎ চাল্লা মই
মই চব কথা খুলি ক'ম মই যে তাৰ কাৰণে দুখী মই চব কথা খুলি ক'ম তাৰ দৰে তাক মই মাৰিব নোৱাৰোঁ মই চব কথা খুলি ক'ম না মই খুলি ক'ম চব কথা খুলি ক'ম ঐ তই পাগল হৈছ নেকি মই পাগল হৈছোঁ পাগল মই বহুত ডাঙৰ ভুল কাম কৰি পেলালোঁ এই ভুলৰ কেতিয়াও ক্ষমা নাই চেছ কৰি পেলালি তই চব চেছ অনিমে আকাশ দা কোনটো ৰুমত আছে যোৱা সৌটো ৰুমত আছে ৰ'ব এতিয়া যাব নালাগে ভিতৰত চিকিৎসা চলি আছে সিস্টার এই লোকের ঘৰৰ মানুহ আহিছে নে খবৰ কৰা পেচেণ্ট খুব চিৰিয়াছ ওকে স্যার এক্সকিউজ মি ইয়েস ম্যাম পেচেণ্টৰ বহুত চিৰিয়াছ যদি লগ কৰিব বিচৰা লগ কৰিব পাৰা আকাশ দা তোৰ একো হ'ব নোৱাৰে স্যাৰ আকাশ দাক প্লিজ ভাল কৰি দিয়ক চাওক আমাৰ পৰা সম্পূৰ্ণ চেষ্টা কৰা হৈছে এতিয়া সকলো ভগৱানৰ ওপৰত আকাশ দা স্যার আকাশ দাই চকু মেলিছে সিস্টাৰ মোক বাহিৰত লৈ যোৱা কোনোবাই যদি লগ কৰিব বিচাৰে আহিব দিয়া হিয়া তই কান্দিছ যে আকাশ ঠিকে আছেনে পৰি এক্সকিউজ মি ইয়াত পৰি আছে নেকি হয় ময়ে পৰি পেচেণ্টে বিচাৰি আছে আকাশ মই পৰি আকাশ পৰি মোক পাৰিলে মাফ কৰি দিবা মই তোমাৰ হ'ব নোৱাৰিম কিন্তু মোৰ মনে তোমাকে বিচাৰে আকাশ তুমি মনত বেয়া ভাববোৰ নানিবাচোন আমি একো হ'ব নিদিওঁ নহয় আকাশ তুমি এনেকৈ মোক এৰি কলৈ যাব বিচাৰিছা মই নোৱাৰিম তোমাৰ অবিহনে মই তোমাক বহুত ভাল পাওঁ মোৰ মনে তোমাকে বিচাৰে তুমি মোৰ উশাহ আকাশ প্লিজ মোৰ উশাহ বন্ধ নকৰিবা হৰি তুমি নাকান্দিবা তুমি কান্দিলে মই বহুত কষ্ট পাওঁ প্লিজ নাকান্দিবা না আকাশ স্যার আকাশৰ কিবা এটা হৈছে সিস্টাৰ ও স্যার এখেতক ইয়াৰ পৰা লৈ যোৱা গাৰ্জেনক মাতি দিয়ক ওকে স্যার হি ইজ ডেড
আকাশ ৱাৰ্ড বয় য়েছ ছাৰ পেচেণ্টক বাহিৰত উলিয়াই নিয়া অ'কে ছাৰ অৱশেষত আকাশৰ ঘৰৰ মানুহে সম্পূৰ্ণভাৱে ন্যায় পালে আৰু অনিমেষ ৰাকেশৰ দুয়োৰে যাৱজ্জীৱন কাৰাদণ্ড হয় মই সঁচা প্ৰেমত হাৰি গলো দুখ নকৰিবি এয়াই নিয়ম যিটো বস্তু আমাৰ ভাগ্যত নাথাকে সেইটো আমি হাজাৰ চেষ্টা কৰিও নাপাওঁ আকাশ তোৰ ভাগ্যত নাছিল তই তাক মনৰ পৰা পাহৰি যা কেনেকৈ পাহৰি যাম মই তাক বহুত ভাল পাইছিলোঁ তই তাক ভাল পালেও সি আৰু এই পৃথিৱীত নাই তই তাক পাহৰি যা আৰু নতুন চিন্তাধাৰাৰে নিজৰ জীৱনটো আগবঢ়াই নি মই কথা দিলোঁ বা মই জীৱনটো নতুনকৈ আৰম্ভ কৰিম নতুন সংগ্ৰামেৰে আপোনালোকে কাহিনীটো চাই কিবা ধৰিব বা বুজিব পাৰিলেনে যদি বুজিব পৰা নাই সকলোৱে মন দি শুনক এই কাহিনীটোত তিনিটা বাৰ্তা দিয়া হৈছে প্ৰথম ভালপোৱা মানুহজন যদি কিবা কাৰণত নোহোৱা হৈ যায় তেতিয়াহ'লে দুখবোৰ নেওচি নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগে দ্বিতীয়তে ভালপোৱাৰ স্বাৰ্থত আন এজন ব্যক্তিক কেতিয়াও হত্যা কৰিব নালাগে তৃতীয়তে একপক্ষীয় ভালপোৱা কেতিয়াও সফল হ'ব নোৱাৰে